মই মিটিঙত সকলোকে সুধিছিলো যে কিমান মানুহৰ ৰেচন কাৰ্ড আছে বিশেষকৈ বিটিএডি জিলাত বহুত মানুহে হাতেই নাদাঙিছিলে ৰেচন কাৰ্ড নাছিলে আজি আমাৰ বিটিএডি জিলাত এই অকল বাক্সা জিলাতেই 3,92,000 মানুহক আমি ৰেচন কাৰ্ড দিব পাৰিলো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত দাঙক কাৰ কাৰ নাই হাত দাঙক এতিয়া আমাৰ সাংবাদিকসকলে ঘূৰি চাক ৰেচন কাৰ্ড নোহোৱা এটা ফ্যামিলি নাই 10-12টা আছে এখিনিকো দি দিম ঠিক আছে অথচ বিটিসিৰ ইলেকশনৰ সময়ত মই যেতিয়া আহি খুদিছিলো কাৰ কাৰ ৰেচন কাৰ্ড নাই আধা মানুহে হাত দাঙিছিল হয় না নহয় আজি আপোনালোকে চিন্তা কৰক আমি ৰেচন কাৰ্ড সকলোকে দিলু ইলেকশনৰ আগত কৈছিল অৰুণোদয় হ'ব একমাহ দুমাহ অৰুণোদয় পালে বিৰোধী পক্ষই কলে এবোৰ ভেলকিবাজি ইলেকশনৰ পিছত অৰুণোদয় নাথাকে 850 টকাৰ অৰুণোদয় 1250 টকা হল 18 লাখৰ অৰুণোদয় 28 লাখ হল এইবাৰ আৰু 3 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো